ৰাম এতিয়াহে দৰ্জাখন মাৰিব পাৰিছো 7 বাৰ মানৰ মূৰত মই কি ভুল কৰিলো এইটো খাব নালাগিছিলে ইমান দিনৰ মূৰত মই কেলে বহি দিলো মই কি যে ভুল কৰিলো মই কি যে ভুল ফাটি যা নাই একো নাই কণ্ট্ৰল টুডে কণ্ট্ৰল ঠিক হৈ যাব কি কৰি আছা তুমি নাই কি এই কালাৰটো চেঞ্জ কৰিব লাগিব নেকি মানে কি হৈছে জানে আউট ফকাছ মাৰি আছে চব তুমি বজাৰ কটা বজাৰ বজাৰ নকৰিলো মই খং উঠি গ'ল নকৰিলো বজাৰ মানে দামটো বেছি যে মই ভাবিছো কাইলৈ বজাৰটো কৰি দিম কাইলৈ দামটো কমি যাব ভাত খাই আহিছা তুমি নাই কমলা খাইছো কমলা বিকাশে খোৱালে অলপ গেলা আছিলে বোলা কমলাটো ইমান গেলা গোন্ধাই আছে মুখখন গোন্ধাইছে নে বাৰু তুমি হিলি আছা যে কিয় বতাহ বৰষুণ কি ঠাণ্ডা দিলিছো কঁপিছো ঠাণ্ডাটো বেছি নাই বাহিৰত সেইকাৰণে কঁপি আছো কি খাই আহিছা তুমি मत पूछो आज मेरे साथ क्या क्या हो गया हो हम एक हिंदी भाषी से मिलके आ गया है कारण हिंदी में बात कर रहा है हम माने घर के लिए खुशका के आ रहा था অসমীয়াত ক'লে মই হিন্দীটো লাগি যায় হা কোৱা মই মানে ঘৰলৈ আহি থাকোঁতে মানে বাটত হিন্দী ভাষী এটা বহি আছে বেচেৰাটো মোৰ অৱস্থা মই তাৰ জীৱনটো বচাই থৈ আহিছোঁ বিশ্বাস কৰা তাৰ হাতত মানে সেই লিভাৰৰ টেষ্টৰ ৰিপৰ্ট এটা হাতত আৰু এটা হাতত বটল এটা সি দুখতে খাই মৰি যাবলৈ ওলাইছে তাৰ ৰিপৰ্টত লিখা আছে বোলে সি যদি বেছিকৈ এলকহল খাই দিয়ে হাঁচি এটা মাৰিলে লিভাৰটো ওলাই খুলকি হাতত পৰিব মই বোলো বাবা নাখাবি জীয়াই থাক ভগৱানে জীৱনটো দিছে সেই বুলি কৈ তাক ৰাস্তাৰ চাইডত বহাই থৈছোঁ আকৌ এই দিয়া নাই দেই আকৌ গাড়ী চাই খুন্দা মাৰি দিব পাৰে না ৰাস্তাৰ কাষত বহাই থৈছোঁ বহাই পেলাই তাৰ হাতৰ পৰা বটলটো লৈ মই পেলাই দিলোঁ ডিঙিত পেলালোঁ মই ডিঙিত পেলালোঁ কাৰণে সি ডিঙিত নেপেলালে সি বাচি গ'ল তাৰ লিভাৰটো জেগাতে থাকিল নহ'লে ওলাই আহিলে মই ডিঙিত পেলাই তাৰ জীৱনটো বচাই থৈ আহিছোঁ এনি প্ৰব্লেম তো মই এটা কথা তুমি মোক কোৱা তুমি চব কথাতে মোক কিয় মই প্ৰশ্ন কৰি থাকা কি হ'ল মই নিজে কিনি খাই আছোঁ কি কৰিবি তই মই নিজে ইনকাম কৰিছোঁ মই নিজে ঘৰ ভাড়া দিছোঁ মই নিজে বজাৰ কৰি খুৱাই আছোঁ মোক বহুত মানুহে হাঁহি থাকে ই বোলে তিৰোতা হেৰুৱা ই বাচন ধুৱাই ঘৈণী কথা মতে চলায় নচলে মই আজি নিজে কিনি মদ খাই আছোঁ মই পুৰুষ মই মেল আই ম্যান পুৰুষ মানে কি জানা তুমি পুৰুষ মানে যিজন মানুহে নাৰীৰ ওপৰত চিঞৰ আৰু শক্তি বল প্ৰয়োগ কৰে সেইজনেই প্ৰকৃত পুৰুষ নহয় যিজন পুৰুষে নাৰীক উচিত সন্মান আৰু উচিত মৰ্যাদা দিব জানে সেইজনেই হৈছে প্ৰকৃত পুৰুষ কাৰণ তেওঁ ভালকৈ জানে যে প্ৰতিজন পুৰুষ সদায় এগৰাকী নাৰীৰ পৰাহে সৃষ্টি হয় যদিও এইটো এটা অভিনয় আছিলে কিন্তু এই অভিনয়টো প্ৰায় বহুসংখ্যক ঘৰৰ বহুকেইটা পৰিয়ালৰ সঁচা জীয়া কেঁচা কাহিনী এই ভিডিঅ'টো যদি পাৰে সেইজন পুৰুষক দেখুৱাব যিজন পুৰুষে নিজৰ মানুহজনীক নিজৰ মাকক পৰিয়ালৰ সদস্যৰ মনত কষ্ট দিয়াটো ঘৰখনত অশান্তি সৃষ্টি কৰাটো নিজৰ পুৰুষত্ব বুলি নিজৰ শক্তিক প্ৰদৰ্শন কৰিব বিচাৰে নিজকে পুৰুষ বুলি সিংহ পুৰুষ বুলি ক'ব বিচাৰে সেইজন পুৰুষক দেখুৱাব যে আনক সন্মান কৰিব জনাজনহে প্ৰকৃত পুৰুষ ভিডিঅ'টো যদি পাৰে শ্বেয়াৰ কৰি দিব সদায় হাঁহি থাকিব আনন্দৰে থাকিব হাঁহিবোৰ বিলাই দিব জয় আই অসম জয় জুবিন দা